নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ জ্ঞান ইন আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। চাহ খোৱাৰ ফলত কণ্ঠ ৰোগ হয়। অপচন ক কৰ্কট ৰোগ, চিনি, পায়ৰিয়া, মেলেৰিয়া। শুদ্ধ উত্তৰ হৈছে অপচন গ পায়ৰিয়া। বিশ্বৰ সৰ্বাধিক মাছ উৎপাদনকাৰী দেশ কোনখন? অপচন ক ভাৰত, চীন, জাপান, ৰাছিয়া। শুদ্ধ উত্তৰ হৈছে অপচন খ চীন। কোন দেশে চাইকেল আৱিষ্কাৰ কৰিছিল? অপচন ক জাৰ্মানী, ভাৰত, জাপান, ৰাছিয়া। শুদ্ধ উত্তৰ হৈছে অপচন ক জাৰ্মানী। লাল নদী কোনখন দেশত বৈ যায়? অপচন ক ভাৰত, চীন, ভিয়েটনাম, মালয়েছিয়া। শুদ্ধ উত্তৰ হৈছে অপচন গ ভিয়েটনাম। ভাৰতৰ কিমানখন ৰাজ্য বাংলাদেশৰ সীমাত আছে? অপচন ক 5খন ৰাজ্য, 6খন ৰাজ্য, 7খন ৰাজ্য, 8খন ৰাজ্য। শুদ্ধ উত্তৰ হৈছে অপচন ক 5খন ৰাজ্য। ভাৰতীয় মুদ্ৰাৰ নাম টকা কোনে ৰাখিলে? অপচন ক আকবৰ, খ শ্বেৰশ্বাহ, গ জাহাংগীৰ, খ হুমায়ুন। শুদ্ধ উত্তৰ হৈছে অপচন খ শ্বেৰশ্বাহ। বিশ্বৰ প্ৰথম ঘড়ী কোনখন দেশত নিৰ্মাণ কৰা হৈছিল? অপচন ক আমেৰিকা, ভাৰত, জাপান, ইংলেণ্ড। শুদ্ধ উত্তৰ অপচন ঘ ইংলেণ্ড। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অপচন ক অবুজ বেদনা, খ জীৱন সুৰভি, গ পুবেৰুণ, খ চিকমিক বিজুলী। শুদ্ধ উত্তৰ হৈছে অপচন ক অবুজ বেদনা। অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপচন ক 1850 চনত, খ 1842 চনত, গ 1822 চনত, খ 1845 চনত। শুদ্ধ উত্তৰ অপচন ক 1850 চনত। অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? অপচন ক বঙাইগাঁও, খ গোৱালপাৰা, গ শিৱসাগৰ, খ তিনিচুকীয়া। শুদ্ধ উত্তৰ অপচন খ গোৱালপাৰা। নেহেৰু ট্ৰফী কোনটো খেলৰ লগত জড়িত? অপচন ক হকী, খ ফুটবল, গ কাবাডী, খ টেবুল টেনিছ। শুদ্ধ উত্তৰ অপচন খ ফুটবল। কিমান বছৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়? অপচন ক 5 বছৰ, খ 6 বছৰ, গ 7 বছৰ, খ 8 বছৰ। শুদ্ধ উত্তৰ অপচন ক 5 বছৰ। কোনখন দেশে কাগজ আৱিষ্কাৰ কৰিছিল? অপচন ক চীন, খ ভাৰত, গ ৰাছিয়া, খ আমেৰিকা। শুদ্ধ উত্তৰ অপচন ক চীন। প্ৰথমবাৰৰ বাবে ক'ত পাৰমাণৱিক বোমা পেলোৱা হৈছিল? অপচন ক জাপান, খ ভাৰত, গ ছিংগাপুৰ, খ হিৰোশ্বিমা। শুদ্ধ উত্তৰ অপচন ঘ হিৰোশ্বিমা। ত্ৰিৰংগাত অশোক চক্ৰ কোনে স্থাপন কৰিলে? অপচন ক মহাত্মা গান্ধী, খ ভীমৰাও আম্বেদকাৰ, গ ভগত সিং, খ ইন্দিৰা গান্ধী। শুদ্ধ উত্তৰ অপচন ঘ ভীমৰাও আম্বেদকাৰ।